ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি টেলি ERP 9ত গৈ একাউণ্ট অপেনিং শিকিছিলোঁ। আজি আমি কেনেকৈ লেজাৰ বনাম তাক শিকিম। প্ৰথমে সিদিনা কৰাৰ নিচিনাকৈ আমি ৱৰ্ক ইন এডুকেশ্যনেল মোডত গৈ পেলাই টেলি একাউণ্টটো অপেনিং কৰি লৈছোঁ। ইয়াতে গৈ পেলাই আমি ওপৰত গৈ চাৰ্ট কোম্পানী কৰি আমি ক্ৰিয়েট কোম্পানী কৰিম। ইয়াতে এটা কোম্পানী ক্ৰিয়েট হ'ব। আমি কোম্পানীটোৰ নাম NBC নাৰায়ণপুৰ দিছোঁ। আগৰ ভিডিঅ'টো তোমালোকে চাই ল'ব পাৰিবা, তাতে কোম্পানী ক্ৰিয়েশ্যনৰ ভিডিঅ'টো আছে। ইয়াত জাষ্ট মই এইখিনি এণ্ট্ৰি কৰিছোঁ। আৰু লেজাৰ হৈছে যে এটা টেলিৰ ইম্পৰ্টেণ্ট পাৰ্ট। লেজাৰ অবিহনে আমি টেলি একাউণ্টিং কৰিব নোৱাৰোঁ। গতিকে ইয়াতে একাউণ্ট অলৰেডি ক্ৰিয়েট হৈ গৈছে আৰু এতিয়া মই লেজাৰ ক্ৰিয়েশ্যনটো তোমালোকক শিকাই দিম। ইয়াৰ কাৰণে আমি প্ৰথমতে GSTটো অপেন কৰি থৈছোঁ। ষ্টেটেৰী এণ্ড টেক্স ছেকশ্যনত গৈ পেলাই আমি F11 প্ৰেছ কৰি আমি GSTটো অন কৰিছোঁ। ইয়াত GST ছাৰ্ভিচটো অন থাকিব। য়েছ ছেট এল্টাৰ GST ডিটেইলছ। আমি GST চেঞ্জ কৰিব পাৰোঁ নে নোৱাৰোঁ সুধিছে। ঠিক আছে, আমি চেঞ্জ কৰিব পাৰিম। চ' য়েছ হৈছে। তোমাৰ ষ্টেট সুধিব। আমি ফৰ এক্সাম্পল আছাম দিছোঁ। ইয়াতে এটা GSTN নম্বৰ ভৰাব লাগে। তো আমি GSTN নম্বৰ এটা এক্সাম্পলি বহাই দিছোঁ। আমি ইয়াৰ কেলকুলেশ্যনটো মন্থলি কৰিম আৰু বাকীখিনি ইয়াত যেনেকৈ আছে এৰি দিম আৰু ইয়াতে ইনভইচ ভেলু কৰিলোঁ। কৰাৰ পিছতে আমি তলত এণ্টাৰ টিপি ইয়াতে কমপ্লিট কৰিম আৰু আমাৰ GSTটো অপেন হৈ যাব। ইয়াৰ পিছতে আমি মাষ্টাৰ অফ টেলিত গৈ একাউণ্ট ইনফোত যাম। ইয়াত চোৱাচোন, একাউণ্ট ইনফোত 3টা বস্তু থাকে, গ্ৰুপ, লেজাৰ, ভাউজাৰ আৰু ইয়াতে আমি লেজাৰ ক্ৰিয়েট কৰিম। এতিয়া ছিংগুল লেজাৰ ক্ৰিয়েট কৰিম। ইয়াতে মাল্টিপুল লেজাৰো থাকে। আমি বৰ্তমান ছিংগুল লেজাৰে আমি ক্ৰিয়েট কৰিলোঁ। ইয়াত ছিংগুল লেজাৰ ক্ৰিয়েট কৰাৰ লগে লগে আমি লেজাৰ আহিলে প্ৰথম আমি GST লেজাৰটো বনাই লৈছোঁ, IGST। আৰু ইয়াতে আণ্ডাৰ গ্ৰুপটো হ'ব ডিউটি এণ্ড টেক্সেছ। ইয়াত টেক্সেছ হয়, গতিকে ডিউটি এণ্ড টেক্সেছ আহিলে ইয়াতে আমি GST চিলেক্ট কৰিব লাগিব। GST চিলেক্ট কৰাৰ পিছতে আমি ইয়াতে IGST মানে হ'ল ইণ্টিগ্ৰেট টেক্স। GST 3টা থাকে, CGST, SGST আৰু IGST। IGST মিনিং হ'ল ইণ্টিগ্ৰেট টেক্স। ইয়াতে GST এপ্লিকেবল হয়। তো এইটো এটা আমি লেজাৰ অলৰেডি ক্ৰিয়েট কৰিলোঁ। তাৰপিছতে ক্ৰিয়েট কৰিম আমি SGST। SGST মিনছ হৈছে যে ষ্টেট টেক্স। আমি ষ্টেট গভৰ্ণমেণ্টক যোনটো টেক্স দিওঁ এইটো হ'ল IGST। গতিকে আমি ষ্টেট টেক্স চিলেক্ট কৰিলোঁ। ইয়াতে এইটো এটা আমি লেজাৰ বনালোঁ। চিম্পলি এণ্টাৰ মাৰিলোঁ। ইয়াৰ পিছতে আহিলে তোমালোকৰ CGST। এতিয়া CGST কি হৈছে যে চেণ্ট্ৰেল টেক্স আমি যোনটো দিব লাগে। গতিকে GST অন কৰিলোঁ আৰু টাইপ অফ GSTত আমি চেণ্ট্ৰেল টেক্স কৰিলোঁ আৰু এইটো এণ্টাৰ মাৰি আমি এইটো লেজাৰ বনাই দিলোঁ। ইয়াৰ পিছতে আমাক অন্য কেইটামান লেজাৰ লাগিব, যোনখিনি আমি ধৰা যাৰ পৰা বস্তুখিনি পাৰ্চেছ কৰিম। তো পাৰ্চেছ একাউণ্টৰ এটা লেজাৰ লাগিব। আমি ধৰা পাৰ্চেছ গুড ফ্ৰম ৰাম। আমি ৰামৰ পৰা কিবা এটা বস্তু কিনিছোঁ, গতিকে গ্ৰুপ আণ্ডাৰটো হ'ব পাৰ্চেছ একাউণ্ট। এইটো মনত ৰাখিবা, পাৰ্চেছ কৰিলে পাৰ্চেছ একাউণ্টৰ আণ্ডাৰত আহিব। ইয়াতে বাকীখিনি এৰি দিবা। টাইপ অফ ছাপ্লাইটো গুডছ কৰিবা আৰু এইটো ছাবমিট কৰি দিবা। ইয়াৰ পাছতে আহিলে ৰাম বুলি আমি এটা নেক্সট বনাম। তাতে আমি ছানডে ক্ৰেডিটৰ হ'ব। এইটো মনত ৰাখিবা, ছানডে ক্ৰেডিটৰ, যাৰ পৰা আমি ধাৰ লৈছোঁ। আৰু ইয়াতে বিল বাই বিলটো য়েছ হ'ব। য়েছ হোৱাৰ পিছতে আমি চিম্পলি এণ্টাৰ মাৰি যাম আৰু এইটো ছাবমিট কৰি দিম। এটা নতুন লেজাৰ হ'ব। ইয়াৰ পিছতে আহিলে তোমাৰ চেল GST। আমি যাক বস্তুটো চেল কৰিম সেই ব্যক্তিজনৰ নাম হ'ব। চেল গুডছ টু হৰি। আমি ফৰ এক্সাম্পল হৰিক যেতিয়া বস্তু বেচিম তো সেইটো চেল গুডছ টু হৰি হ'ব। এইটো চেল একাউণ্টৰ আণ্ডাৰত আহিব। আৰু ইয়াতে বিল বাই বিলটো য়েছ থাকে, সেইটো মনত ৰাখিবা। আৰু টাইপ অফ ছাপ্লাইত আমি গুডছ কৰিম। তো এনেকৈ আমি এটা লেজাৰ বনাই ল'লোঁ। ইয়াৰ পিছতে আমি আৰু এটা লেজাৰ বনাব লাগিব, হৰি। হৰি আমাৰ কাষ্টমাৰ হয়, তাক আমি বাকীটো দিব পাৰোঁ। গতিকে ছানডে ডেপ্টৰ হ'ব, যি আমাৰ পৰা ধাৰ লয়। তো ইয়াতে বিল বাই বিলটো য়েছ কৰিব লাগিব। মোৰ থাকি গৈছে, তো মই য়েছ কৰি লৈছোঁ। এইটো কৰাৰ পিছতে এণ্টাৰ মাৰি যাবা। মাৰি একাউণ্টটো কমপ্লিট কৰি ছাবমিট কৰি দিবা। তো এনেকৈ লেজাৰখিনি ক্ৰিয়েট কৰা হয়। এতিয়া তুমি ইয়াতে এল্টাৰত গৈ পেলাই বা ডিছপ্লেত গৈ পেলাই তুমি লেজাৰখিনি চাব পাৰিবা, কি কি লেজাৰ আছে ইয়াতে। কেছ, আমি কেছটো চালোঁ। ইয়াৰ পিছতে CGST, তাৰপিছতে আমি চাব পাৰিম হৰি, এইটো ছানডে ডেবিটৰ। IGST আহিলে আৰু প্ৰফিট এণ্ড লছ একাউণ্ট থাকিব আমাৰ। পাৰ্চেছ গুড ফ্ৰম হৰি, পাৰ্চেছ একাউণ্টৰ আণ্ডাৰত আহিলে। ৰাম বুলি এটা বনাইছিলোঁ, এইটো চাব পাৰিম।
চেলছ গুড এণ্ড হৰি আৰু SGST। এনেকৈ আমি গোটেই লেজাৰখিনি আমি চেক কৰিব পাৰিম। ঠিক আছে, তো এনেকৈ আমি এটা লেজাৰ বনোৱা হয়। সকলোকে ধন্যবাদ। ভাল লাগিলে ভিডিঅ'টো চাবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।